Hello guys, welcome back to my YouTube channel Ricky's Vlog Official. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো top 5 interesting facts. ভিডিও তো চোৱাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে হলে সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তো ব্লগ দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। Fact number 5. নতুন দিল্লীত এজন মানুহে দলঙৰ তলত এখন বিদ্যালয় খুলিছে। ইয়াক ফ্ৰী স্কুল আন্ডাৰ দ্য ব্ৰিজ বুলি কোৱা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইয়াত দৰিদ্ৰ শিশুসকলক শিকোৱা হয়। Fact number 4. আপোনালোকে জানেনে যে ভাৰতৰ মহাকাশ সংস্থা ইছৰোৰ যোৱা 40 বছৰৰ ব্যয় নাছাৰ 1 বছৰৰ আধা হয়। Fact number 3. আপোনালোকে জানেনে যে নিউজ পেপাৰৰ ফুল ফৰ্ম কি? যদি নাজানে তেনে হলে মই কৈ আছো শুনক। নিউজ পেপাৰৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট ৱেষ্ট সাউথ পাষ্ট এণ্ড প্ৰেজেন্ট ইভেন্ট ৰিপৰ্ট। Fact number 2. যিসকলে আমিষ খাদ্য খাবলৈ পছন্দ কৰে তেওঁলোকে গোটেই জীৱনত ৭,০০০তকৈও অধিক জন্তুৰ মঙহ খায়। Fact number 1. মানুহৰ শৰীৰ আটাইতকৈ দুৰ্বল হয় ৰাতি ৩টাৰ পৰা ৪ বজাৰ ভিতৰত। বেছিভাগ মানুহে এই সময়তেই মৃত্যু মুখত পৰে। আপোনালোকে আজিৰ এই ভিডিওটো চাই কেনে পালে কমেন্ট কৰি জনাব আৰু আপোনালোকে মোৰ চেনেলটোত কি বিষয়ৰ ওপৰত ভিডিও চাব বিচাৰে জনাব। যদি ভিডিওটো ভাল পালে তেনে হলে এটা লাইক কৰিব। তো আজিলৈ ইমানতে সামৰিছো। ধন্যবাদ। জয় আই অসম।